টাইম উইথ সুগুৰেলি তাৰ লগত সুগুৰেলি জড়িত আছে আহো 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 এতিয়া মই কি কৰি খাম এতিয়া চলা ৰাস্তা না মোৰ এটা থকা ঘৰ নাই এতিয়া কি খাম এইটো চিকেন বিৰিয়ানী নে ভেজ বিৰিয়ানী চিকেন চিকেন ড্ৰেছ জোৰ কেতিয়াৰ পৰা আৰম্ভ কৰিছে কি নাম অকণমান কৈ দিয়া টি টাইম উইথ সুগুৰেলি কি মিনিংটো কি ইয়াৰে তাৰ লগত সুগুৰেলি জড়িত আছে হয় সুগুৰেলিৰ লগত চাহ আছে হয় সুগুৰেলি চাহ দোকান দিম বুলি কিয় ভাবিলে এতিয়া মই কি কৰি খাম এতিয়া চলা ৰাস্তা না মোৰ এটা থকা ঘৰ নাই এতিয়া কি খাম এতিয়া কিমান কিমান কৰি লৈছে চাহত কিমান টকা 10 টকা আৰু বিৰিয়ানীও পায় নেকি হয় হয় আপোনাৰ লগত চাহ খাব পাৰিব পানী ললো আৰু একাপ চাহ খালো ঠিক আছে সুগুৰেলি পানী কিমান টকাৰ পৰা কিমান টকালৈ পায় ইয়াতে বিৰিয়ানী হওক চাহ হওক সেই টকা বিৰিয়ানী 40 টকা আৰু চাহ 10 টকা কি ক'ব ৰাইজক কি ক'ব ৰাইজে বহুত ধন্যবাদ জনাইছো ৰাইজে বহুত মানুহ আহি আছে সাপোৰ্ট কৰিছে বহুত দূৰৰ দূৰৰ পৰা আহিছে যেতিয়া শুনা পাইছে তেতিয়াৰ পৰা তুলবা লাগি আছে ধন্যবাদ জনাইছো মই তেওঁলোকে বহুত কষ্ট কৰি আহিলে মোক এবাৰ সুগুৰেলিক মামায়েও মাত দিছিলে নিৰ্বাচনী প্ৰচাৰত কি ক'বা দিছিলে কৈছিলো আমাৰ যিখিনি কাম হৈখিনি আমি কৰি দি আহিছো কিন্তু মই কাৰণ তাৰ হাত নিবিচাৰো তোমাক এইটো দিয়ক সেইটো দিয়ক এতিয়া কাইলৰ পৰা ক'ত পাব আপোনাক ইয়াতে নহ'লে আগতে দিম নহ'লে বাদ দিব লাগিব এতিয়া জাগাটো যদি পুলিচে উঠাই দিয়ে তেন্তে মই নোৱাৰিম তেনেকৈ কষ্ট কৰি ইয়াতে আছো দি কি কৰে এটা ডিচিশ্যন লওক ৰাতি এতিয়া আজিৰ কাৰণে ইয়াতে চলিবলৈ দিছিলে সুগুৰেলি চাহ বনাব জানে নে নাজানে বনাব জানো চাহ বনাই আছে চাহত চিনি অলপ কম আছে চাহত চিনি কম হৈছে নেকি বেছি খায় কেউ কম খায় বিৰিয়ানী বনাব ক'ত শিকিলে সুগুৰেলি বিৰিয়ানী বনাব ক'ত শিকিলে নিজে শিকিছো আগৰ পৰাই জানে নেকি হয় এইটো চিকেন বিৰিয়ানী নে ভেজ বিৰিয়ানী চিকেন 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 মাছৰ উঠাই দিছে মোক এইটো সাইডে বইবা দিব এইটো সাইডে বইবা নিদিয়ে না আরে এইফালেও দিয়া নাই আমাক কোনফালে এইফালে কেনে দিব আকৌ এইফালে বহিব দিয়া নাই নেকি নাই দিয়া এইফালে কেনে দিব আকৌ এইফালে তুমি ফুটবল উঠা কৰছা জেমছ এলি উঠাই দিলে হ'ল কেতিয়াৰ পৰা আৰম্ভ কৰিছে কি নাম অকণমান কৈ দিয়া টি টাইম উইথ সুগুৰেলি কি মিনিংটো কি ইয়াৰে তাৰ লগত সুগুৰেলি জড়িত আছে হয় সুগুৰেলিৰ লগত চাহ আছে হয় সুগুৰেলি চাহ দোকান দিম বুলি কিয় ভাবিলে এতিয়া মই কি কৰি খাম এতিয়া চলা ৰাস্তা না মোৰ এটা থকা ঘৰ নাই এতিয়া কি খাম এতিয়া কিমান কিমান কৰি লৈছে চাহত কিমান টকা 10 টকা আৰু বিৰিয়ানীও পায় নেকি হয় হয় আপোনাৰ লগত চাহ খাব পাৰিব পানী ললো আৰু একাপ চাহ খালো ঠিক আছে সুগুৰেলি কিমান টকাৰ পৰা কিমান টকালৈ পায় ইয়াতে বিৰিয়ানী হওক চাহ হওক সেই টকা বিৰিয়ানী 40 টকা আৰু চাহ 10 টকা কি ক'ব ৰাইজক কি ক'ব ৰাইজে বহুত ধন্যবাদ জনাইছো ৰাইজে বহুত মানুহ আহি আছে